গৈছিলোঁ মই এখন 6 নং ৱাৰ্ডৰ ভোট কমিটি প্ৰেচিডেণ্ট মই অকণমান ওলাই গৈছিলোঁ তাৰ পিছ মুহূৰ্ততে খবৰ পালে এজন বোলে অচিনাকি মানে ভোট দিছে তেনেকুৱা সময়তে মই আহি ইয়াত উপস্থিত হৈছোঁ এইখন গাড়ী আছে তাৰপৰা আমাৰ নিউজ বহুত সুধিলে বহুতে যে বাংলাদেশে এজনে কৈছে মোৰ ঘৰ ইউপিত এজনে কৈছে মোৰ ঘৰ ঝাৰখণ্ডত গতিকে আমি গাড়ীখন জব্দ কৰি থৈছোঁ মোৰ এটাই কথা 100 বাৰ কম এটাই কথা মই ভোটৰ মেচিনটো আমাক চঞ্জাই দিয়ক নহ'লে আমাৰ চকুৰ আগত জ্বলাই দিয়ক এই ন্যায় মোক লাগিবই লাগিব আৰু মই বেলেগ কথা বেছিকৈ নকওঁ ইয়াত এই গাড়ীখনত ফুল আছে আমাক চাবলৈ দিয়া নাই প্ৰশাসনে কথা সিমানে কেইটা বজাত মানে মই বিশেষ টাইম নাজানো মই ওলাই গৈছিলোঁ ক'লৈ কিমান টাইমত আমাৰ আছে ক'ব কিমান সময়ত আহিছিলে তোমাৰ জানানে মানুহখিনি এজনে কৈছে বাংলা হেৰিয়া কি ইউপি এজনে কৈছে ঝাৰখণ্ডৰ পৰা আহিছোঁ আইডি দেখাব পৰা নাই চাগে অকল সেইটো দেখুৱাইছে আপোনাৰ আধাৰটো দেখুৱাইছে 2 নম্বৰী আৰু এটা বিচাৰ কৰিব লাগিব আপোনালোকে আমাৰ যিখিনি পুলিং এজেণ্ট আছিলে ভিতৰত তেখেতসকলে মানুহ চিনি পাই ভোট দিবলৈ দিলে নে চিনি নোপোৱাকৈ দিলে কিছুমানে কৈছে দিলে কিছুমানে কৈছে নাই দিয়া মানে দিলে বোলে এই চেণ্টাৰটো হৈছে 6 নং ৱাৰ্ড 58 পঞ্চায়ত ভিতৰত ভৰোৱা নাই বৰ্তমান গাড়ী ভিতৰতে সোমাই আছে আৰু পুলিচ প্ৰশাসনে ৰক্ষণাবেক্ষণ দি আছে চমুকে মই ফালৰ পৰা ইমানে ক'লোঁ মই ধনখোলৈ 6 নং ৱাৰ্ড 58 পঞ্চায়ত সমষ্টি আপোনাৰ দেৰগাঁও